নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু চেনেল। আপোনালোকে চাই আছে নলেজ ইজ ভাৰ্চিউ। বন্ধুসকল, থাম্বনেইল চাই নিশ্চয় আপোনালোকে গম পাইছে যে আজিৰ ভিডিঅ'ত আমি মৌলিক অধিকাৰৰ ওপৰতে আলোচনা কৰিম। আমি ইতিমধ্যে পূৰ্বৰ দুটা ভিডিঅ'ত মৌলিক অধিকাৰৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়াইছোঁ। যদিহে আপোনালোকে সেই দুটা ভিডিঅ' চোৱা নাই তেনেহ'লে আই বটনত লিংক আছে আৰু ডেছক্ৰিপশ্যনত লিংক থাকিব। আপোনালোকে সেই দুটা ভিডিঅ' নিশ্চিতভাৱে চাব। আজিৰ ভিডিঅ'ত আমি মৌলিক অধিকাৰৰ এটা পাৰ্ট যে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন অৰ্থাৎ শোষণৰ বিৰুদ্ধে অধিকাৰ সম্পৰ্কে আলোচনা কৰিম। শোষণৰ বিৰুদ্ধে অধিকাৰ খুব দীঘলীয়া নহয় যদিও মৌলিক অধিকাৰৰ বিষয়ত যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 23 আৰু 24 আৰ্টিকল 23 আৰু 24ত ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন অৰ্থাৎ শোষণৰ বিৰুদ্ধে অধিকাৰৰ ওপৰত আলোচনা কৰা হৈছে। এতিয়া ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন মানে কি, শোষণৰ বিৰুদ্ধে অধিকাৰ মানে কি? আমাৰ ভাৰতত যেতিয়া সামন্তবাদী ব্যৱস্থা আছিল, এই সামন্তবাদী ব্যৱস্থাৰ পৰাই যিসকল ধনিক শ্ৰেণীৰ লোক আছে সেই ধনিক শ্ৰেণীৰ লোকৰ দ্বাৰা দুখীয়াসকলক, দুৰ্বলসকলক কি কৰি অহা হৈছিল? শোষণ কৰি অহা হৈছিল। তেওঁলোকক বিভিন্ন কামৰ ক্ষেত্ৰত হওক বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকক শাৰীৰিকভাৱে মানসিকভাৱে হাৰাশাস্তি দিয়া হৈছিল। গতিকে বৰ্তমানত যাতে এনেকুৱা হ'ব নোৱাৰে যে দুখীয়া শ্ৰেণীৰ লোকক যাতে ধনী শ্ৰেণীৰ লোকসকলে বা চৰকাৰেই হওক কোনোৱে যাতে শোষণ কৰিব নোৱাৰে, অত্যাচাৰ কৰিব নোৱাৰে, তাৰ কাৰণে সংবিধানত অনুচ্ছেদ 23 আৰু 24ত ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যনৰ ওপৰত আলোচনা কৰা হৈছে। এতিয়া দুইটা অনুচ্ছেদ যদি আমি চাবলৈ যাওঁ, আৰ্টিকল 23 এটা আছে আৰু আৰ্টিকল 24 এটা আছে। আৰ্টিকল 23ত কি আছে চাওক। আৰ্টিকল 23 প্ৰহিবিটছ ট্ৰেফিক ইন হিউমেন বিংছ। ট্ৰেফিকিং, যাক হিউমেন ট্ৰেফিকিং বুলি কোৱা হয়। বিভিন্ন হিন্দী চিনেমা হওক বা বিভিন্ন চিনেমাত দেখুওৱা হৈছে মানুহ কিনা বেচা কৰা হয়। এটা সময় আছিল যেতিয়া নেকি, বৰ্তমান সময়তো ভাৰতবৰ্ষত এনেকুৱা কিছুমান ব্যৱসায় চলে য'ত নেকি সৰু সৰু ল'ৰা ছোৱালী লোকক কি কৰা হয়, মানে বিক্ৰী কৰা হয়, মানুহ বেচা কিনা কৰা হয়। সৰু ল'ৰা, তেওঁতো সেই সম্পৰ্কে নাজানে, তেওঁক যদি এজন লোকে নিকনে আন এজন ঠাইত বিক্ৰী কৰি দিয়ে, সেইজন সৰু ল'ৰা কি কৰিব, বিভিন্ন ধৰণৰ ভিক্ষাবৃত্তি কামত নিয়োগ কৰি দিব। তেওঁৰ দ্বাৰা বিভিন্ন মানুহৰ পৰা যদি 10 টকা কৰি কালেকশ্যন কৰা হয় তেনেহ'লে মোটামুটি মান্থলি চেলাৰী 30,000 মাহত আহি যাব এজন লোকৰ। গতিকে আমাৰ সমাজত এনেকুৱা চলি আছে। তেনেকুৱা বিভিন্ন ধৰণৰ সৰু সৰু ছোৱালীক নিকনাই বিক্ৰী কৰা হয়, যাৰ ফলত বিভিন্ন ধৰণৰ বেয়া ধৰণৰ কামত তেওঁলোকক লিপ্ত কৰোৱা হয়। গতিকে সংবিধানৰ 23 নং অনুচ্ছেদত এইটো নিশ্চিত কৰা হৈছে যাতে হিউমেন ট্ৰেফিকিং নহয়, মানুহ কিনা বেচা যাতে নহয়, এইটো অনুচ্ছেদ 23ত আলোচনা কৰা হৈছে। দ্বিতীয়টো যদি আমি চাওঁ, ইয়াতে লিখা আছে প্ৰহিবিটছ বেগাৰ। বেগাৰ মানে কি? বেগাৰ মানে হ'ল বিনা পাৰিশ্ৰমিকত কামত খটোৱা। এটা সময় আছিল যেতিয়া আমাৰ ভাৰতত সামন্তবাদী ব্যৱস্থা আছিল, ঠিক তেতিয়া দুখীয়া যিসকল লোক আছিল, দুৰ্বল শ্ৰেণীৰ লোক আছিল, তেওঁলোকক কি কৰা হৈছিল? বেগাৰ খটোৱা হৈছিল। কাম কৰাই তেওঁলোকক সঠিক পাৰিশ্ৰমিক দিয়া নহৈছিল বা কাম কৰোৱাৰ পিছত তেওঁলোকক একেবাৰে পাৰিশ্ৰমিকেই দিয়া হোৱা নাছিল। এনেকুৱা সামন্তবাদী ব্যৱস্থাৰ সময়ত কি হৈছিল, যাক আমি বন্ধুৱা মজদুৰ বুলি ক'ব পাৰোঁ। এজন লোকে চাহুকাৰ মহাজন যিসকল আছিল, চাহুকাৰ মহাজনৰ পৰা কি কৰিলে বোলে, তেওঁৰ খেতিৰ কাৰণে চাহুকাৰ মহাজনৰ পৰা সুতত টকা লয়। সুতত টকা লোৱাৰ পিছত তেওঁ ক'লে যে তেওঁৰ খেতি হোৱাৰ পিছত সেই টকাখিনি তেওঁ মহাজনক ঘূৰাই দিব। কিন্তু যেতিয়া খেতি ভাল নহ'ল বা কিবা প্ৰাকৃতিক কাৰণত, বানপানীৰ কাৰণত খেতি ভাল নহ'ল, তেতিয়া তেওঁ চাহুকাৰ মহাজন, তেওঁ নিজে চলিব নোৱাৰে, তেওঁ চাহুকাৰ মহাজনকতো সেই টকা ঘূৰাই দিব নোৱাৰিব। সেইটো সময়ত কি হয়, তেতিয়া খেতিয়কে মহাজনক কয় যে পৰৱৰ্তী বছৰত, পিছৰ বছৰত খেতি কৰি ঘূৰাই দিয়া হ'ব। কিন্তু মহাজনে তেতিয়া কয় যে, তেওঁ অনুভৱ কৰে যে এইজন লোকে যি খেতি ভাল হোৱা নাই তেওঁতো নিজৰ টকা ঘূৰাই দিব নোৱাৰে, সেইকাৰণে কি কৰে, তেওঁক বন্ধুৱা মজদুৰ ৰাখি দিয়ে। অৰ্থাৎ যেতিয়ালৈকে নিজৰ টকা আদায় নহয় তেতিয়ালৈকে তেওঁ কাম কৰি যাব লাগিব, এনেকুৱা কৰি বন্ধুৱা মজদুৰ ঘটায়। গতিকে বেগাৰী যিটো চিষ্টেম, বেগাৰী চিষ্টেম, আৰ্টিকল 23 অনুচ্ছেদ 23 বেগাৰী চিষ্টেম সম্পূৰ্ণৰূপে বিলোপ সাধন কৰিব বিচাৰিছে, যে কোনো লোকক বিনা পাৰিশ্ৰমিকত কাম কৰাব নোৱাৰিব। অনুচ্ছেদ 23 এইটো কি কৰিছে, গেৰেণ্টি দিছে। তৃতীয়তে আমি যদি চাওঁ, প্ৰহিবিটছ ফ'ৰ্চড লেবাৰ। কোনো লোকক, আমাৰ ভাৰতীয় সংবিধানে নিশ্চিত কৰিছে যে কোনো লোকক জোৰ জবৰদস্তি কৰি কামত খটাব নোৱাৰিব। এজন লোকৰ ডিউটি কোনো মানুহে কি কৰিব নোৱাৰিব, জোৰ কৰিব নোৱাৰিব। বিভিন্ন মুভিত দেখুওৱা হৈছে যে দুৰ্বল লোকসকলক মাৰি পিটি তেওঁলোকক বিভিন্ন ধৰণৰ কামত নিয়োগ কৰা হয়। গতিকে আমাৰ ভাৰতীয় সংবিধানত এইটো নিশ্চিত কৰিছে নিজৰ ইচ্ছামতে মানুহে কাম কৰিব পাৰিব, মানুহৰ স্বাধীনতা আছে। এজন লোকে যিমানখিনি কাম কৰিছে, তেওঁৰ যিটো পাৰিশ্ৰমিক হৈছে, সেই পাৰিশ্ৰমিকটো তেওঁক দিব লাগিব। তেওঁ যদি বিচাৰে, কিবা কাৰণত তেওঁ যদি কয় যে মই এতিয়া কাম কৰিব পৰা নাই, তেওঁ শাৰীৰিক অসুস্থ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু মালিকে তোক জোৰ কৰি কামত নিয়োগ কৰিব নোৱাৰিব বা কৰিবই লাগিব বুলি তোক বাধ্য কৰিব নোৱাৰিব। অনুচ্ছেদ 23 এইটো গেৰেণ্টি দিছে। এতিয়া কথা হ'ল
অনুচ্ছেদ 23ত এটা বিশেষ দিশ উল্লেখ কৰিবলগীয়া। ইয়াতে লিখিছে but this provision does not prevent the state from imposing compulsory service for public purposes। অৰ্থাৎ যেতিয়া আমাৰ সংবিধানৰ ওপৰত আলোচনা চলি আছিল, সংবিধানৰ ওপৰত পৰামৰ্শ আলোচনা চলি আছিল, ঠিক সেইটো সময়ত এই আৰ্টিকল 23 যেতিয়া এই তিনিটা বিশেষ দিশ উল্লেখ কৰা হ'ল, তেতিয়া আমাৰ সাংবিধানিক এগৰাকী বিশেষজ্ঞ BN ৰাও তেখেতে উল্লেখ কৰিছে যে সংবিধানটো কেৱল 2 দিনৰ কাৰণে নহয়, আগন্তুক দিনত বছৰ বছৰ ধৰি শ বছৰ হাজাৰ বছৰ আমাৰ দেশ চলিব। তেতিয়া যদি কিবা কাৰণত ৰাষ্ট্ৰৰ স্বাৰ্থৰ খাতিৰত বা জনস্বাৰ্থৰ খাতিৰত ৰাষ্ট্ৰই মানুহক বাধ্য কৰাব পাৰিব কামৰ ক্ষেত্ৰত, যদি কিবা তেনেকুৱা ইমাৰ্জেঞ্চি আহি যায়। কিন্তু যদিহে তেনেকুৱা বিশেষ দিশ ৰখা নহয়, তেনেহ'লে মানুহক কাম কৰাবলগীয়া হ'ব পাৰে। সেইটোৰ ওপৰত যেতিয়া আলোচনা চলি, তেতিয়া BN ৰাওৰ পৰামৰ্শ সাংবিধানিক কমিটিয়ে গ্ৰহণ কৰিলে আৰু তেতিয়া তেওঁলোকে এটা দিশ ৰাখিলে যে জনস্বাৰ্থৰ কাৰণত ৰাষ্ট্ৰই যদি বিচাৰে তেনেহ'লে মানুহক বাধ্য হৈও কাম কৰিব লাগিব। এই ক্ষেত্ৰত যদি আমি এটা উদাহৰণ দি চাব পাৰোঁ যে আমাৰ ভাৰতত যি কৰোণা মহামাৰীৰ সময় চলিছে, এই কৰোণা মহামাৰীৰ সময়ত বিভিন্ন ডক্টৰেই হওক বা বিভিন্ন ধৰণৰ বিষয়াসকলক কি কৰিছে, বাধ্য হৈ কোনাই হ'লেও তেওঁলোকে কাম কৰিবলগীয়া হৈছে। বিভিন্ন লোকৰ চেলাৰী পৰ্যন্ত কাটি লোৱা হৈছে, তেওঁলোকে অভাৰ টাইম তেওঁলোকে কাম কৰিবলগীয়া হৈছে। সেইটো কি জনস্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত, ৰাষ্ট্ৰৰ স্বাৰ্থৰ খাতিৰত তেওঁলোকে এই কাম কৰিবলগীয়া হৈছে। গতিকে আৰ্টিকল 23 গেৰেণ্টি দিছে যে কোনো লোকক বেচা কিনা কৰিব নোৱাৰিব, জোৰ কৰি কোনো মানুহক কাম কৰাব নোৱাৰিব, বিনা পাৰিশ্ৰমিকত কাম কৰাব নোৱাৰিব। কিন্তু ৰাষ্ট্ৰই ইচ্ছা কৰিলে জনস্বাৰ্থ ৰক্ষাৰ খাতিৰত ৰাষ্ট্ৰই মানুহক বাধ্যত কৰি হ'লেও মানুহক কামত খটাব পাৰিব। এতিয়া যদি আমি আৰ্টিকল 24লৈ চাওঁ, অৰ্থাৎ 24 নং অনুচ্ছেদলৈ চাওঁ, 24 নং অনুচ্ছেদে কি লিখিছে, প্ৰিভেণ্ট চাইল্ড লেবাৰ। মই অলপ শৰ্টত লিখিছোঁ যে শিশু শ্ৰমিক নিষিদ্ধ কৰিছে। আমাৰ ভাৰতীয় তেনেকুৱা বিভিন্ন ধৰণৰ ঠাই আছে য'ত নেকি কল কাৰখানা হওক, বিভিন্ন ধৰণৰ বিপদজনক তেনেকুৱা কোম্পানী হওক, ফেক্টৰী হওক, সেইবিলাকত কি কৰিছে, 14 বছৰৰ তলৰ যিসকল শিশু আছে তেওঁলোকক কি কৰা হৈছে, কামত নিয়োগ কৰা হৈছে। গতিকে সংবিধানৰ 24 নং অনুচ্ছেদে এইটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে যে 14 বছৰৰ তলৰ কোনো শিশুক কি কৰিব নোৱাৰিব, কল কাৰখানা হওক, কোনো ধৰণৰ বিপদজনক ফেক্টৰী হওক, তাত কি কৰিব নোৱাৰিব, কামত নিয়োগ কৰিব নোৱাৰিব। কাৰণ এই ফেক্টৰীবিলাকে সৰু সৰু শিশুসকলক কিয় টাৰ্গেট কৰে? এইটো কাৰণেই টাৰ্গেট কৰে কাৰণ সৰু সৰু ল'ৰা ছোৱালীক কম পাৰিশ্ৰমিকত তেওঁলোকক কি কৰিব পাৰে, কামত খটাব পাৰে। গতিকে আমাৰ ভাৰতবৰ্ষত এইটো যদি হয় তেনেহ'লে কি হ'ব, সাংবিধানিকভাৱে সেই মালিকক হওক, যোনে নেকি এনেকুৱা কামত নিয়োগ কৰিব, শাস্তিৰ বিধান দিয়াৰ ব্যৱস্থা আছে। কিন্তু দুৰ্ভাগ্যবশতঃ বৰ্তমান সময়তো কিন্তু আমাৰ ভাৰতবৰ্ষত শিশু শ্ৰমিক কি হোৱা নাই, শিশু শ্ৰমিক নিষিদ্ধ হোৱা নাই। গতিকে আমাৰ ভাৰতবৰ্ষৰ সমস্ত জনসাধাৰণ এই সম্পৰ্কত কি হ'ব লাগিব, সজাগ হ'ব লাগিব। সকলো ক্ষেত্ৰত কেৱল চৰকাৰক দোষাৰোপ কৰিলে নহ'ব, আমি জনসাধাৰণো সজাগ হ'ব লাগিব। যদি কোনো ঠাইত শিশু শ্ৰমিক দেখা হয়, তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব, আমি আইনৰ সাহায্য ল'ব লাগিব। গতিকে জনসাধাৰণ, চৰকাৰ, আমি সকলোৱে যেতিয়া এই সম্পৰ্কত সজাগ হ'ম, তেতিয়াহে শিশু শ্ৰমিক সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব। গতিকে আৰ্টিকল 23 আৰু 24 এই দুইটা দিশ আমাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, শোষণৰ বিৰুদ্ধে অধিকাৰৰ ওপৰত আলোচনা কৰিছে আৰু এই সম্পৰ্কত আজি এই ভিডিঅ'ত আলোচনা কৰা হৈছে। শেষত ভিডিঅ'টো আপোনালোকৰ কেনে লাগিছে? যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে আগন্তুক ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব পাৰে। আপোনালোকৰ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবে আমাৰ মনোবল যথেষ্ট বৃদ্ধি কৰে। ধন্যবাদ।